Hello everyone, ভালে সকলোৰে আৰু আজি ভিডিওটো বনোৱা মানে এটা স্পেশাল ৰিজন হ'ল কি মই যে বহুত ধুনীয়া স্পেশাল জায়গা এটা যাম মানে আপোনালোকে ভিডিওটো চাই থাকিলে নিশ্চয় গমেই পাব আৰু বৰ্তমান মই আছো বিউটি বাহঁতৰ ঘৰত এইয়া বিউটি বা আৰু পিনে যে ভিন্ডো 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 খোজকাঢ়ি ভিন্ডো গাড়ী মটৰ নাই বাইটাক নিবলৈ এনেকৈ আছোঁ অলপমান তাৰপিছত অকণমান মই ৰেডি চিডি হৈ কিনে মই ধুনীয়াকৈ যাম ক'ত যাম নকওঁ নিজে দেখা পাব নলবাৰীত যাব আৰু নহয় খুৰখাৰী আৰু কিনিয়ে একদম কিবা গ'ল তো গাইজ মই ভাবিছোঁ যে অকণমান এনে মেকআপ কৰি যাওঁ কাৰণ যিহেতুকে অলপ ভাল জেগাত যাম আৰু ভাল জেগাত গ'লোঁ বেয়া জেগাত গ'লোঁ মই কেতিয়াও মেকআপ নকৰোঁ কিন্তু আজি অলপ মেকআপ কৰি যাওঁ আৰু মেকআপ কৰোঁ লওঁ কেনেকুৱা লাগিব নাজানো মানে মই ক'ৰবাত গ'লে একদম মেকআপ চেকআপ নকৰোঁ ন সেইকাৰণে আজি মেকআপ কৰিছোঁ নিজকে কিবা অদ্ভুত ফিল হৈ আছে আৰু ফটোশ্বুটবিলাকত মেকআপ কৰা যায় তাৰ বাহিৰে মই একদম মেকআপ চেকআপ মোৰ তেনেকৈ কৰা নাযায় কিন্তু মেকআপ কৰাৰ মাজতে চবতকৈ স্পেচিয়েল বস্তু মোৰ গধূলিৰ গাখীৰ চাহকাপ আৰু সেই চাহকাপ মই ধুনীয়াকৈ বনাই দিছে মাকে কেনেকৈ বহি লৈছে মই ওলাই আহিলোঁ এতিয়া আৰু ক'ত গৈ আছোঁ সেইটো বাৰু অলৰেডি আপোনালোকে গমেই পালে থাম্বনেইল চাই আজি মানে হৈছে যতীনদাৰ ৰাঘৱখনৰ প্ৰিমিয়াৰ শ্ব' আৰু ময়ো আহিলোঁ চাব আজিৰ প্ৰিমিয়াৰ মই পাই গ'লোঁ চিটি চেণ্টাৰ মল ইয়াতে হ'ব প্ৰিমিয়াৰ শ্ব'টো ইমানবোৰ মানুহ আহিছে চাওকচোন আৰু যতীনদাৰ মুভি যিহেতু ভালটো হ'বই আৰু সকলোৱে আহিব এনেকৈ চিনেমাখন চাবৰ কাৰণে 27 অক্টোবৰৰ পৰা ফাইনেলি আমি আহি গ'লোঁ প্ৰিমিয়াৰ চাব আৰু মই পাই গ'লোঁ আহি কিনে লগ চং কৰক আৰু গোটেই প্ৰিমিয়াৰ চাব অহা মানুহ হয় বহুত এক্সাইটেডো হৈ আছোঁ এইটো অডিট চব নিজৰ মানুহ বহি আছে আপোনালোকে আমাৰ এই যে নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকৰ বহুমূলীয়া সময়কণ আমাক দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ চিনেমাখন চাওক কথাটো হ'ল আৰু আমি যিকেইখন চিনেমা কৰিছোঁ যথেষ্ট কষ্ট কৰি হ'ব চিনেমাতে আমি এতিয়া চিনেমা চাম এতিয়া আৰু আপোনালোকেও চাব আহিব চিনেমাখন কেনেকুৱা হয় জনাম আৰু অলপ পিছত নে কি আৰু তুমি বৰালা হৈ কামটো কৰাই দিবি হা বৰ মন আছিলোঁ তাইৰ লগত ঘৰখন পতাৰ ইণ্টাৰভেল হ'ল ইণ্টাৰভেলটো দিয়াৰ কাৰণে পোহৰ পাইছোঁ যিহেতুকে সেইকাৰণে ব্লগটো বনাই দিছোঁ সেয়া এতিয়া ক'ল্ড ড্ৰিংকছ খাইছোঁ পপকৰ্ণ খাইছোঁ আজি গোটেইবোৰ ফ্ৰিজ খাই আছোঁ আৰু প্ৰিমিয়াৰ যিহেতুকে কাৰণে চবেই খোৱাত বিজি ইয়া গোটেইবোৰে খোৱাত বিজি দেই কোনোৱে এনে নাই চবেই খোৱাত বিজি চাই কিনে ৰিল নহয় এইটো আপুনি কওক কেনেকুৱা লাগিছে চাই কিনে খুব ভাল লাগিছে ন চাই বঢ়িয়া লাগিছে কেনেকুৱা লাগিছে চমিতা চাই কিনে বহুত ধুনীয়া লাগিছে ন চাই কিনে খুব ধুনীয়া লাগিছে আৰু চবেই চাব এইটোৱে বিচাৰিছোঁ খুব ধুনীয়া কেনেকুৱা লাগিলে চাই পেলাই It's a very good movie আৰু it's a total package আৰু অসমীয়া মানুহে চাই পেলাই খুব ভাল পাব 100% sure চাগে কৈছিল বা কেনেকুৱা লাগিলে চাই বিৰাট ভাল লাগিলে ফুল প্ৰেছাৰ ছবি হয় আৰু এটা বস্তু মানে ফাৰ্ষ্ট টাইম অসমীয়া ছবিত আপুনি দেখা পাব আমি যেনেকৈ দেখোঁ হিন্দী চিনেমাত ইনফেক্ট আমি চাউথত দেখোঁ যেনেকৈ ৰজনীকান্তক দেখা কৰি দিয়ে চ' মৃদুলা আণ্টিৰ লগত সেই মেজিকটো এবাৰ কৰিছে আপোনাৰ ধুনীয়া কৰিছে মানে ধুনীয়া কৰিছে আৰু বাৰ লগ পাই খুব ভাল লাগিলে সঁচা বহুত ধুনীয়া মুভি আপোনালোকে চাব আহিব বোলক দা কেনেকুৱা লাগিছে চাই বহুত ধুনীয়া ন একদম ধুনীয়া লাগিছে চাই পেলাই খুব ধুনীয়া চবৰ হৈ গ'ল এতিয়া ইণ্টাৰভিউ দি আছে কিবা কিবি যতীনদাহঁতো ইয়াতে আছে ফটো চটো উঠি আছে এনেকৈ ইণ্টাৰভিউ চলি আছে এইবোৰ ধন্যবাদ আৰু কেনেকুৱা লাগিলে চাই বিৰাট ভাল লাগিলে সকলো ধৰণৰ ইয়াত পোৱা যাব মই আশা আৰু থেংক ইউ বাছ পাই গ'লে দিনেশ দা আৰু এইপিনে ধুনীয়া কিমান দিনৰ মোৰ ইমান বছৰ পিছত লগ পাইছোঁ আৰু ফোন তাক লগ পাইছোঁ ভাল খবৰ বহুত বেছি ভাল লগ পালোঁ বাই চবে যায় আৰু এতিয়া চবে ধুনীয়া মুভি হয় সকলোৱে আহিব খুব ভাল পাব চাই কিনে আমি বহুত ভাল পাইছোঁ খুব এনজয় কৰিছোঁ মাজে মাজে কান্দিছোঁ মাজে মাজে হাঁহিছোঁ মাজে মাজে খঙো উঠিছে কিবা কিবি হৈছে গতিকে আপোনালোকে চাব মুভি
খং উঠিছিল ন আপোনালোকে মানে চালে গম পাব ইমান খং কৰিব নহয় দাদাজনক বহুত খং কৰিব কাৰণ কিয় সাংঘাতিক কিবা কোন দাদা মোক চালে গমে নাপাওঁ বেলেগ এটা মই ইমান খং উঠিছিল এজ এ কেৰেক্টাৰ আই থিংক এতিয়া আপুনি চালে মোক ৰেকগনাইজ নকৰিব মই ইমান খিনাই চিনাই গৈছোঁ ভালদৰে হ'ব চেষ্টা কৰি আছোঁ আপুনি কিয় কৈছোঁ আমি এইটো গম পাব হয়নে কালি কালি 27 অক্টোবৰ ৰিলিজ হ'ব কালি সকলোৱে আহক আৰু দাদা প্লিজ খং নকৰিব এনে খুব ভাল এনে খুবেই ভাল কিন্তু উপায় নাই কি কৰিব কাষ্টে তেনেকুৱা দিছে আৰু বা ইমান ধুনীয়া হৈছে কি ক'ম মানে আৰু আপোনালোকে নিশ্চয় গম পাব আহিলে মাতিলে সকলোকে একদম সকলোৱে আহক ৰাঘৱ চাবলৈ কাৰণ ৰাঘৱ এতিয়া আমাৰ নহয় আপোনালোকৰ চিনেমা ছবিগৃহত আহি গ'ল গতিকে আপোনালোকৰ চিনেমা আপোনালোকে চাওক কেনেকুৱা পালে জনাব আমি খালি ইম্প্ৰভাইজ কৰি গৈ থাকিম ৰাঘৱত যদি কিবা বেয়া পাইছে আমাক জনাব যদি ভাল পাইছে সেইখিনিও জনাব যাতে আমি নেক্সট চিনেমাখন আৰু ভাল কৰিব পাৰোঁ ন কিন্তু বহুত ধুনীয়া হৈছে কেনেকুৱা লাগিলে ছাৰ সুন্দৰ এখন ছবি আৰু এখন বাণিজ্যিক ছবি সমৃদ্ধ এখন ছবি সকলোকে মানে মই আহ্বান জনাইছোঁ ছবিকেইখনলৈ আহক ছবিখন চাওক আৰু এইখন মোৰ মতে এই বছৰ ছুপাৰ ডুপাৰ একদম মেগা হিট ফাইনেলি প্ৰণৱদাক লগ পাইছোঁ আমি বহুত দিনৰ পুৰণি প্ৰণৱদা ইমান ধুনীয়াকৈ লগ পাইছোঁ আৰু আমি চবেই আমি কেনেকুৱা লাগিছে কিনে বিৰাট ধুনীয়া একদম ইমোচনেল একদম বহুত দিন তাকে মোক দেখিও ভাল লাগিছে বহুত দিন পিছত ন ইমান ধুনীয়া হৈ আছে পুৰণা দোস্তিতে ক'ত যাব থেংক ইউ ভাল লাগিলে চাই কিনে আৰু সকলোকে মই মানে এতিয়া আহ্বান জনাইছোঁ সকলোৱে আহক আৰু ৰাঘৱখন চাওক বহুত ধুনীয়া হৈছে মই বহুত ভাল পাইছোঁ চাই কিনে সকলোৱে তোমালোকে শ্বেয়াৰ কৰিবা কেনেকুৱা পাইছা আৰু মই ভাবোঁ চিনেমাখন ভাল পাব লাগে যিটো এটা ইম'শ্যন লৈ পেলাই খেলা হৈছে চিনেমাখন আৰু সেই ইম'শ্যনটো ভাল পাব মই অসমৰ ৰাইজক এটাই কওঁ সফল ছবিৰ ভিতৰত যাতে ৰাঘৱক আশীৰ্বাদ দিয়ে সেইটোৱে মই কাম থেংক ইউ আৰু আপোনাৰ লগ পাইছোঁ আস্থা যতীন্দ্ৰৰ ছোৱালী হয় তোমাক কেনেকৈ লাগিব পাৰা মুভিখন চাই পেলাই খুবেই ভাল লাগিছে আৰু সকলোকে ৰিকুৱেষ্ট কৰা নাই বাট ইট ইজ এন ৰিকুৱেষ্ট প্লিজ আহি চাওক বহুত নতুন বস্তু দেখি পাব অসমীয়া চিনেমাত ফাৰ্ষ্ট টাইম ফেণ্টম ইউজ কৰিছে আৰু কি কয় এখন ফুল পেকেজ মুভি হয় বায়ো চালে বাই ক'ব ইম'চনেলৰ পৰা ট্ৰেজেডিৰ পৰা কমেডিৰ পৰা ৰোমাণ্টিকৰ পৰা মাজে মাজে আমাৰ চব আছে আৰু প্ৰত্যেকটো এক্টৰে ইমান বেছি ভাল নিজৰ কেৰেক্টাৰটোক জাষ্টিছ দিছে এইটো চাই চবতছে বেছি ভাল নতুন এক্টৰ যেনেকৈ জিতেশ দা চুমি বা ফাৰ্ষ্ট টাইম এক্টিং কৰিছে আৰু ইমান বেছি ভাল এক্টিং কৰিছে পাপাই ইম'চনেল পাৰ্টখিনি ইমানেই বেছি কন্দহিছে মানুহক মই পাপাক আহি কৈছোঁ মেকআপ আঁতৰি গ'ল প্লিজ আৰু হয়নে কওকচোন মই মোৰ লেন্স চেন্স খুলি গ'ল আৰু তাৰ ওপৰত মায়ে বহুত কষ্ট কৰিছে প্ৰডাকশ্যনৰ গোটেইখিনি বস্তু আজিৰ দিনটোলৈ আপোনালোক যাই চাইছে আৰু পিছলৈও হলবোৰত যাই এইবোৰ চব মায়ে চাইছে আৰু আই থিংক ইট ইজ এ টিম ৰাঘৱ প্ৰজেক্ট আৰু আশা কৰোঁ অসমীয়া চিনেমাবোৰ চাওক অসমীয়া হয় আমিয়ে যদি ইণ্ডাষ্ট্ৰিটো আগুৱাই নিব কোনে নিব তো তাকে আশা কৰিছোঁ থেংক ইউ সকলোৱে আহিব আৰু থেংক ইউ মই এতিয়া অকলে অকলে বহি আছোঁ এতিয়া কাৰণ মই নিব অহা নাই সেইকাৰণে মই বহি আছোঁ আৰু গোটেই কমপ্লিট হৈ গ'ল চব চেছ হৈ গ'ল এয়া চব যাব ওলাইছে মই এতিয়া ঘৰত যাওঁ গাড়ী আহি পালে মানে নিব আৰু আহিম ইয়াতে চাবৰ কাৰণে এইবাৰ পইচা দি আহিম এইবাৰ বিনা হেয়াত চালোঁ নহয় বিনা পইচাত প্ৰিমিয়াৰ এইবাৰ নেক্সট পইচা দি আহিম ইমান ধুনীয়া লাগিছে কি 12টা বাজেই আৰু মই এতিয়াহে গৈ আছোঁ ঘৰ গাইজ ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ সঁচাকৈ চিনেমাখন চাই খুব ভাল লাগিল আৰু মই চেণ্ডেল হাতত লৈছোঁ কাৰণ কি মোৰ ভৰি একদম কাটি গৈছে চেণ্ডেলযোৰেদি আৰু ষ্টিং লাষ্টত লৈ লৈছোঁ ৰাস্তাত মানে আৰু যাতে এনাৰ্জি পাওঁ এতিয়া খাই পেলাই অলপমান গতিকে ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিলোঁ আৰু ভিডিঅ'টো চাই কেনে কেনেকুৱা পাইছে মোক জনাব আজিৰ কাৰণে ব্লগটো মই ইয়াতে শেষ কৰিছোঁ বাই বাই